দেউল এই জুহার আগতে হে দাসরে এটি মাত্র মনোবাঞ্ছা পূর্ণ কৰিবনে? দেউল ভক্ত অধীনময়, সেয়েহে ভক্তৰ মনোবাঞ্ছা আমি অৱশ্যই কৰিম পূৰণ। কোৱা দেউল, কোৱা তোমাৰ মনৰ অভিলাষ। দেউল বহুদিন হল আপোনালোক দুয়োৰে যুগল মূৰ্তি মোৰে দৰ্শন হোৱা নাই। সেয়ে প্ৰভু বিলম্ব নকৰি আপোনালোক দুয়োৰে যুগল মূৰ্তি মোক দৰ্শন কৰাই সাৰ্থক কৰকে নিকিনে নাৰদৰ জনম। দেউল প্ৰভু তুমি বৰ চতুৰ। নাৰায়ণ চোৱা দেউল, প্ৰভু লক্ষ্মী দেৱীৰ কবিতে আমাৰে